গুড ইভিনিং আমি এতিয়া মেধিয়াৰ মই যাব ওলাইছোঁ অলপ ওলাই ক'ত যাব এইফালে এনে ওলাই যাম বাৰু এই মন্দিৰটো হৈছে আমচৈ শনি মন্দিৰ টাৰ্ণিংটো ওচৰতে পায় অহা 23 তাৰিখে ইয়াত ৰাস হ'ব তাৰে ৰিহাৰ্চেল চলি আছে তাকে অলপ আমি চালোঁ আৰু চ' বজাৰলৈ যাওঁ বলক এতিয়া কি হয় কওকচোন আপোনালোকে দেখাই আছোঁ বাৰু এতিয়া ৰাতি আমাৰ খানা আছে এতিয়া এইকেইটা আমি চাফা কৰিম এইটো মাৰ হৈ গ'ল কোম্পানী দি ধুলোঁ এইকেইটা চাফা কৰিম আৰু চাফা কৰি পেলাই আমি এতিয়া জহা কোমৰা আনিলে মানে ৰান্ধনী এখেতে বনাব নমস্কাৰ ভাবিছিলোঁ বেলেগ আনিম বুলি কিন্তু গোটেইকেইটা ক'লেকে হাঁহকে লৈ সেইকাৰণে বজাৰত যাই আমি হাঁহ এটা লৈ আহিলোঁ মানুহ আমি চাৰিটা কাৰণে যথেষ্ট হৈ যাব আৰু হৈ গ'ল এতিয়া অলপ গেছত পুৰি দিওঁ তাৰপিছত আমাৰ গুলুৱে কাটিব গুলু এবাৰ চাই দে কেনেকা হাঁহ কাটে মই নাজানো কাটিব মই চব কৈ দিলোঁ মাৰি কৰি পেলাই গুচাই কৰি দিলোঁ আমাৰ এতিয়া কাটিব ইফালে জহা কোমোৰা কাটি আছে আমাৰ দাস ভাই আমাৰ ধুনীয়াকৈ বনালে দেই ধুনীয়া হৈছে দেই মাংসখিনি আধা আমি এতিয়া ভাজা মাংস অলপ খালোঁ আৰু এতিয়া এইখিনি আমি 3টা মানুহ খাই দিম আৰু ধুনীয়াকৈ আমাৰ ৰান্ধনী এইফালে ধুনীয়া হৈছে ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰিব বাই বাই